নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকলৈ নতুন অসমীয়া সাঁথৰ 5টা লৈ আহিছোঁ। প্ৰত্যেকটোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকক 10 ছেকেণ্ডৰ পিছত দিয়া হ'ব। যদি সময়ৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো ৰখাই দি চাব পাৰে। বন্ধু বান্ধৱীসকল, তেন্তে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ 1 নম্বৰ সাঁথৰটো হৈছে ধাপে ধাপে গলো মই, ঢাপলিকা চৰাই এটি পালো, উঠি বাচি ছমাহলৈ খালো। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে বাঁহৰ গাজ। 2 নম্বৰ সাঁথৰ জান জুৰি শুকাই গ'ল কিন্তু গছৰ ওপৰত পানী ৰৈ। ইয়াৰ উত্তৰটো হৈছে নাৰিকল। 3 নম্বৰ সাঁথৰ এডলীয়া হাতী ধান খাই পাচি পাচি। ইয়াৰ উত্তৰটো হৈছে ঢেঁকী। 4 নম্বৰ সাঁথৰটো হৈছে এটা মাছৰ 2খন পিছা, তেওঁক মাৰিলে সকলো মিছা। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে নাও। আৰু ইয়াৰ শেষৰ 5 নম্বৰ সাঁথৰটো হৈছে গেছত আছে পোহৰ নাই, জুইত আছে পানীত নাই। বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ল গৰম। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ মন আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকেও যদি মোৰ এনেধৰণৰ নতুন নতুন সাঁথৰ দিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ হোৱাটছআপ নাম্বাৰত মেছেজ কৰি দিব পাৰে। মোৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9824357441। বন্ধুসকল, আজি ইমানেই। বাই বাই।